বন্ধুসকল আপোনালোকে কেনেকৈ আছে আশা কৰোঁ আপোনালোকে ভালে আছে ময়ো ভালে আছোঁ আজি এটা নতুন কিবা দেখাই আছোঁ আপোনালোকক চাব ভালদৰে চাই ল'ব বস্তুকেইটা দেখাই আছোঁ এইটো হ'ল ৰঙালাওৰ ফুল হয় বস্তুটো ভাল কৰি চাব এইটো ৰঙালাওৰ ফুল এইটো মই আজি ৰঙালাওৰ ফুলৰ এটা চপ বনাম চাব 200 গ্ৰাম দালি मैं भिजाई राखिছিলোঁ 2 घंटामान भिजाई राखिছিলোঁ এতিয়া মই এটো পিচিম 100 গ্ৰাম চাউল মই ভিজাই ৰাখিছিলোঁ এই চাউলখিনি একেলগত দি দিম এটো মেচিনত কুটিম এতিয়া অকণটো পানী দি লৈছোঁ হৈ গ'ল এইটো মই ঢালি লৈ আছোঁ কিবা এটা বাচনত এই চাব ঢালি লৈছোঁ এইটো জলকীয়া হয় এইকেইটা জলকীয়া মই মেচিনত কুটি ল'ম এতিয়া চাব এইটো ধনিয়া পাত এইটো ভাল কৰি চাব এইটো ধনিয়া পাত হয় এইটো দি আছো মেচিনত মই আদা বেছি দিয়া নাই আদা দিব লাগে অকণখিনি আদা দিলো আদাটো চাই ল'ব ভাল কৰি এইটো হয় নহৰু এইটো নহৰু কেইটা একে লগত কুটি ল'ম ইয়াতে পিয়াজ 5টা মান লৈছো পিয়াজ কেইটা কুটি ল'ম এই চাকেটো হৈ গ'ল এইটো মই ইয়াতে মিলাই লৈ আছো দি আছো চাই ল'ব চাই ল'ব হালধি গুড়া দি আছো অকণটো জিৰা গুড়া দি আছো অকণটো ইয়াতে পানী ঢালি লৈ আছো ফুলকেইটা মই ধুই ল'ম পানী এয়া চাব এইটো ৰঙালাওৰ ফুল এইটো চব বনাম আজি চাব ভালকৈ চেপি উঠাই আছো একদম পুৰা পানীৰ পৰা চেপি লৈ আছো চাব চেপি ইয়াতে লৈ আছো কেৰাহীটো বহাই আছো কেৰাহীটো 2 মিনিট লাগিব গৰম হওঁতে কেৰাহীটো মোৰ গৰম হৈ গ'ল এতিয়া মই তেল ঢালি আছো এইটো ৰিফাইন হয় ৰিফাইন দি ভাজিব লাগে বস্তুটো এইটো 2 মিনিট লাগিব এইটো তেলটো গৰম হওঁতে এতিয়া এইখিনি সময়ত মই এইটো খানি লৈ আছো কেৰাহীটো বহাই আছো কেৰাহীটো 2 মিনিট লাগিব গৰম হওঁতে কেৰাহীটো মোৰ গৰম হৈ গ'ল এতিয়া মই তেল ঢালি আছো এইটো ৰিফাইন হয় ৰিফাইন দি ভাজিব লাগে বস্তুটো এইটো 2 মিনিট লাগিব এইটো তেলটো গৰম হওঁতে এতিয়া এইখিনি সময়ত মই এইটো খানি লৈ আছো এতিয়া মই দি আছো চাব
উল্টাই দিম চাব। দি আছোঁ। হৈ গ'ল এইটো, মই নমাই আছোঁ, চাব আপোনালোকে। ধুনীয়াকৈ চাই লওক, ভাল কৰি চাই লওক। মোৰ ৰঙালাওৰ ফুলৰ চপ বনালোঁ মই, এইটো চাই লওক ভাল কৰি। আপোনালোকে বনাই খাব, চাব কেনেকুৱা লাগে। লাইক কৰিব, শ্বেয়াৰ কৰিব, আপোনালোকে ধন্যবাদ।